নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল জ্ঞান সম্ভাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ জীৱ-জন্তু আৰু বিজ্ঞান বিষয়ক কেইটামান কুৱেশ্যন, যিকেইটা যিকোনো কম্পিটিটিভ এক্সামত সঘনাই আহি থাকে। দেৰি নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, কোনটো জীৱই চকু বন্ধ কৰিও দেখা পায়? ক. উট, খ. চিম্পাঞ্জী, গ. ভালুক, ঘ. কেংগাৰু। উত্তৰটো হ'ব ক. উট। দ্বিতীয় কুৱেশ্যনটো হৈছে, কোন জন্তুৱে যিকোনো বস্তু দুগুণ দেখা পায়? ক. সিংহ, খ. ভালুক, গ. হাতী, ঘ. বাঘ। উত্তৰটো হ'ব গ. হাতী। ৩ নম্বৰ কুৱেশ্যনটো হৈছে, এটা মহৰ মুখত কিমানটা দাঁত থাকে? ক. ৩২টা, খ. ২২টা, গ. ৩৬টা, ঘ. ২৮টা। উত্তৰটো হ'ব খ. ২২টা। ৪ নম্বৰ কুৱেশ্যনটো হৈছে, কোনটো পক্ষীয়ে নিজে বাঁহ নাসাজে? ক. কাউৰী, খ. তকৌ, গ. শালিকি, ঘ. কুলি। উত্তৰটো হৈছে ঘ. কুলি। কোনটো জীৱই নিজৰ ওজনতকৈ ৫০ গুণ অধিক ভাৰ ল'ব পাৰে? ক. পৰুৱা, খ. হাতী, গ. উট, ঘ. মহ। উত্তৰটো হ'ব ক. পৰুৱা।